হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলে ভালে আছে। বন্ধু বান্ধৱীসকল, আজি আপোনালোকে হয়তো থাম্বনেইলটো চাই গম পাইছে আজিৰ আমাৰ বিষয়টো কি। বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে আপোনালোকে। আজি আমি জনাম যে কেনেকৈ আপোনালোকে যাব পাৰিব ৰাছিয়ালৈ। কিন্তু বন্ধু বান্ধৱীসকলে তাৰে মাজত কিন্তু এটা আছে, তাৰ বাবে বেয়া নাপাব। সেই কিন্তুটো হৈছে এই ভিডিঅ'টো স্পেচিয়েলি তেওঁলোকৰ ষ্টুডেণ্টৰ কাৰণে, যিসকল ষ্টুডেণ্টে অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ পঢ়াৰ প্ৰতি অতি ধাউতি আছে, কিন্তু তেওঁলোকৰ নীট আৰু ধৰক তেনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁলোকে সফল হ'ব পৰা নাই। কিন্তু তেওঁলোকৰ বহুত ধাউতি আছে এই বস্তুটো কৰা, কাৰণ আজিকালি কম্পিটিটিভ এক্সাম এটা ক্ৰছ কৰাটো অতি সহজ নহয়। কিন্তু কিছুমান আইডিয়া আছে, যিবোৰ আইডিয়াৰ সহায়েৰে তেওঁলোকে নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আজি মোৰ এই চেনেলটোত অৰ্থাৎ কেচি ক্ৰিয়েশ্যন চেনেলত এজন বন্ধু আহিছে মোৰ, আৰু যিজন বন্ধুৱে ৰাছিয়াৰ পৰা আপোনালোকে কিছুমান ইনফৰমেশ্যন পঠাইছে, আৰু সেই ৰাছিয়াত আপোনালোকে কেনেকৈ যাব পাৰিব, অৰ্থাৎ তাত কেনেকৈ আপোনালোকে MBA কৰিব পাৰিব, সকলোখিনি তথ্য তেওঁ জনাবলৈ চেষ্টা কৰিছে মোৰ এই ভিডিঅ'টোত। সেইজন বন্ধুৰ নাম হৈছে বিদ্যুৎ পৰাশৰ, আৰু তেওঁ পাঠশালাৰ পৰা হয়, আৰু তেওঁ বৰ্তমান ৰাছিয়াত অধ্যয়ন কৰি আছে ডক্টৰৰ, আৰু তেওঁ ডাক্তৰ পঢ়ি আছে। আৰু বন্ধু বান্ধৱীসকল, তেওঁ ধুনীয়াকৈ আপোনালোকক বুজাই দিব, আৰু লগতে আপোনালোকক সকলোখিনি তথ্য জনাবলৈ চেষ্টা কৰিব। তাৰোপৰি আমি আমাৰ কণ্টেক্টৰ ডিটেইলছ আপোনালোকে কেনেকৈ কণ্টেক্ট কৰিব পাৰে সেইখিনি আমি আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল, তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ৰাছিয়াৰ কিছুমান আপোনালোকে দৃশ্য চাবলৈ আপোনালোকে সাজু হৈ থাকক। তো বন্ধুসকল, মই কিংকৰ চৌধুৰী, আৰু আপোনালোকে চাই আছে কেচি ক্ৰিয়েশ্যন। Hey guys, first of all, thank you to কেচি ক্ৰিয়েশ্যন। কেচি ক্ৰিয়েশ্যনৰ বাবে মই যে এইখিনি কথা আপোনালোকক ক'ব পাৰিছোঁ। এইবাৰ নীটৰ ৰিজাল্ট আহিল, খুবেই ভাল হৈছে, আৰু হয়তো কিছুমান এনেকুৱা হৈছে যে তেওঁলোকে ভবা মতে পোৱা নাই, অলপ মাৰ্কৰ বাবে। আৰু তেওঁলোকে যদি বিচাৰে এব্ৰডত পঢ়িবলৈ, প্ৰাইভেটলি নহয়, ফুললি গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হয়, বহুত পুৰণা হয়, মোৰ দেন 100 years পুৰণা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি ৰাছিয়া। চ' মই নিজে ইয়াত আছোঁ। যদি কোনোবাই আছে, সেনেকুৱা কোনোবা আছে যাৰ নেকি পঢ়িব খোজে, তেনেহ'লে কেচি ক্ৰিয়েশ্যনক ক'লে হ'ল, কিংকৰ মোৰ ভাই, মোৰ নিজৰ ভাই, তাক ক'লে হ'ল, সি কণ্টেক্ট কৰি দিব। মানে মেইনলি বহুত আহে, এনেকৈ বহুত এজেঞ্চি থ্ৰুৰে আহে, কিবা ৰুচ এডুকেশ্যন আদি, মানে এনেকুৱা বহুত কিবা এজেঞ্চি আছে, মই ভালকৈ নামো নাজানো গোটেইকেইটা এজেঞ্চিত, বাট মই নিজে মানে দেখা পাইছোঁ যিসকলে তাৰ থ্ৰুৰে আহিছে, ইয়াত মানে প্ৰব্লেম পাই আছে। মেইনলি হয়তো যি ফি ষ্ট্ৰাকচাৰ কোৱা হয়, ইয়াৰ সেইটো সলনি হৈ যায়, কিন্তু মই যাৰ থ্ৰুৰে আহিছোঁ সেইটো হোৱা নাই, সেইটো প্ৰব্লেম মই পোৱা নাই। চ' যদি কোনোবাই তেনেকুৱা আছে, আৰু হয়তো কোনোবা গমেই পোৱা নাই এতিয়ালৈকে যে প্ৰাইভেট বাহিৰত গভৰ্ণমেণ্টলি পঢ়িব পাৰি নে নোৱাৰি, বাট পাৰি, বাহিৰতো গভৰ্ণমেণ্টলি পঢ়িব পাৰি। চ' যদি কোনোবা এনেকুৱা ইছ্যু আছে যে এনেকৈ আহিব খোজে, তেনেহ'লে কেচি ক্ৰিয়েশ্যনৰ লগত কমেণ্ট কৰিলে গম পাব। এণ্ড এগেইন থেংক ইউ ইংকৰ ভাই, থেংক ইউ। आ गया है मौका अपने सपने सच कर दिखाने का। डॉक्टर बने, MBBS करें। MCI WHO यूनेस्को रिकॉग्नाइज्ड यूनिवर्सिटीज से रशिया, यूक्रेन, किर्गिस्तान, चाइना, टॉप रेप्यूटेड गवर्नमेंट मेडिकल यूनिवर्सिटीज। MBBS पैकेज शुरू सिर्फ 12 लाख से। स्पेशल बेनिफिट्स, कम से कम कंसल्टेंसी, फीस वीजा का कोई खर्च नहीं, फ्री एयर टिकट, एडमिशन विद 100% ट्रांसपेरेंसी, लिमिटेड सीट्स। शीघ्र मिले देश की एकमात्र सरकार मान्य संस्था स्टडी वेल अब्रॉड। संपर्क करें सूरत गुजरात ऑफिस में, या कॉल करें 0261 4888815, मोबाइल 9909000015, और रजिस्ट्रेशन करवाने के लिए विजिट करें www.studywellabroad.com। आ गया है मौका अपने सपने सच कर दिखाने का। डॉक्टर बने, MBBS करें। MCI WHO यूनेस्को रिकॉग्नाइज्ड यूनिवर्सिटीज से रशिया, यूक्रेन, किर्गिस्तान, चाइना, टॉप रेप्यूटेड गवर्नमेंट मेडिकल यूनिवर्सिटीज। MBBS पैकेज शुरू सिर्फ 12 लाख से। स्पेशल बेनिफिट्स, कम से कम कंसल्टेंसी, फीस वीजा का कोई खर्च नहीं, फ्री एयर टिकट, एडमिशन विद 100% ट्रांसपेरेंसी, लिमिटेड सीट्स। शीघ्र मिले देश की एकमात्र सरकार मान्य संस्था स्टडी वेल अब्रॉड। संपर्क करें सूरत गुजरात ऑफिस में, या कॉल करें 0261 4888815, मोबाइल 9909000015, और रजिस्ट्रेशन करवाने के लिए विजिट करें www.studywellabroad.com। आ गया है मौका अपने सपने सच कर दिखाने का। डॉक्टर बने, MBBS करें। MCI WHO यूनेस्को।
তো বন্ধু বান্ধৱীসকল আপোনালোকে চাগে ভিডিঅ'টো চাই বুজি পালে আপোনালোকক হয়তো বিদ্যুৎ পৰাশৰে যিখিনি কথা ক'লে মোৰ বিদ্যুৎ ভাই যিখিনি কথা ক'লে আপোনালোকে চাগে ধুনীয়াকৈ বুজি পালে তথাপিও তাৰ মাজতো যদি আপোনালোকে কিছুমান কথা জানিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক লগতে আপোনালোকক আমাৰ ID দিম ইমেইল ID দিম আপোনালোকে জিমেইল আইডিটো লিখি লওক kinkor.jg5@gmail.com আপোনালোকে জিমেইল কৰিব পাৰে লগতে আমাৰ ফেচবুক আপোনালোকে দুটাৰ এটা বিদ্যুৎ পৰাশৰৰ ফেচবুকৰ যিটো লিংক আছে সেইটো মই ডিছক্ৰিপশ্যনত দি দিম তাত আপোনালোকে ডাইৰেক্ট কুৱেশ্যন কৰক যে কেনেকৈ তেওঁ সকলোখিনি কৰিব সক্ষম হ'ল তেওঁলোকে তেওঁ ধুনীয়াকৈ বুজাই দিব লগতে আপোনালোকে মোৰ লগতো কণ্টেক্ট কৰিব পাৰে মোৰ ফেচবুক আছিলে যিটো লিংক আছে সেইটো মই মোৰ ডিছক্ৰিপশ্যনত মই দি দিছোঁ সকলোখিনি তথ্য ডিছক্ৰিপশ্যনত দিয়া আছে তথাপিও আপোনালোকক মই পাৰ্চনেলি যদি আপোনালোকে ফোন নম্বৰ লাগে তেনেহ'লে মোক ফেচবুকত মেছেজ কৰক তাৰ পৰা আমি বিদ্যুৎ পৰাশৰৰ ফোন নম্বৰ লগতে মোৰ ফোন নম্বৰো আপোনালোকে পাব পাৰিব তো বন্ধু বান্ধৱীসকল ৰাছিয়াত যদি আপোনালোকৰ গৈ পঢ়াৰ ইচ্ছা আছে তেনেহ'লে জল্দি কণ্টেক্ট কৰক সময় আপোনাৰ হাতত বেছি দিন নাই বা যিকেইজন ষ্টুডেণ্ট আছে তেওঁলোকৰ তোমালোকৰ হাতত বেছি দিন সময় নাই বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো মই ইয়াতে কৰিব ওলাইছোঁ যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটাও নিশ্চয় কৰিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সুবিধাখিনি পাব পাৰে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইয়াতে কৰিব ওলাইছোঁ টাটা বাই বাই